মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বাসভৱনৰ পিঠিফালে 1 কিলোমিটাৰ ব্যৱধানত থকা মালংচলৈ যোৱা পথটিৰে যাতায়াত হাহাকাৰ অৱস্থা ৰাইজৰ। আৰজি পথ শীঘ্ৰে হ'ব মেৰামতি। সৰুপথাৰ সমষ্টিৰ ৰাইজক সামগ্ৰী বিতৰণ কৰিবলৈ লোৱা সভাত ব্যক্ত কৰে পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে। ডিফু চহৰস্থিত ৰংথিয়াং ফেষ্ট 2017 সামৰণি অনুষ্ঠান নহল সুখদায়ক। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চয়িতা দৰনপিয়ে। এতিয়া আহিছো প্ৰথমটো খবৰলে। বিগত 15 বছৰীয়া কংগ্ৰেছৰ অপশাসনত কাৰ্বি আংলংবাসীৰ সমাজৰ পৰিকাঠামোকে ভয়ানকভাৱে দুৰ্বল কৰি পেলাইছিল, যাৰ ফলশ্ৰুতিত জিলাবাসীৰ ৰাইজে জিলা পৰিষদৰ শেহতীয়া নিৰ্বাচনত কংগ্ৰেছ দলৰ এই দুষ্কাৰ্যৰ প্ৰতিবাদ নিজৰ বহুমূলীয়া ভোট পৰিৱৰ্তনকামী বিজেপিৰ সপক্ষে প্ৰদান কৰি কংগ্ৰেছ দলক উপযুক্ত প্ৰত্যুত্তৰ দিলে। কিন্তু জিলাবাসীয়ে অতি আশাৰে জয়যুক্ত কৰা বিজেপি শাসকীয় দলৰ বৰ্তমানৰ কাৰ্যকলাপে অতি নিৰাশজনক কৰিছে জিলাবাসীৰ লগতে ডিফু চহৰবাসীকো। চাওক এই বিশেষ ৰিপৰ্ট। এয়া বৃহত্তৰ মালংচ অঞ্চল আৰু মালংচলৈ যোৱা এই পথৰ দুৰ্গতি চাওক। কাৰ্বি আংলঙৰ ক্ষমতাশালী মুখ্য কাৰ্যবাহী সদস্য ৰংথিয়াংস্থিত বাসভৱনৰ ঠিক পিঠিৰ ফালে প্ৰায় 1 কিলোমিটাৰ দূৰত্বত অৱস্থিত মালংচ এলেকা। ৰংথিয়াং এলেকাৰ মাজেৰে যোৱা পথটি যিমান চকচকীয়া, বিপৰীতে মালংচলৈ যোৱা এই পথ পকী পথৰ নামত চাল বাকলি এৰাই যোৱাই নহয়। পথটিৰ কাষে কাষে বৰষুণত খহি সৰু বৰ গাড়ীকে ধৰি অটো ৰিক্সাৰে নতুবা খোজকাঢ়ি যাবলৈ ভয়ংকৰ বিপদজনক হৈ পৰিছে। এই সন্দৰ্ভত পৰিষদত শাসনাধিষ্ঠিত পৰিৱৰ্তনকামী বিজেপি শাসকীয় দলৰ কৰ্মকাণ্ডত হতাশগ্ৰস্ত হোৱা মালংচবাসীয়ে কয় যে तोवार पुथा के नली माथा बम न निमली मासी काई के मत लसो तोवार हेलात बम है निली मेथांग ता गाड़ी दो के लासो गाड़ी की दाम के वांग था गाड़ी कोस्टोपिक तोवार हेडी काहे नवा जोने गाड़ी मता काई मत अपडाउन बम हेडी मत का शिक्षा दोपी गाड़ी ता लास्टिंग ते गाड़ी चोट के लिए मुनी ता तुम ता kita kewang kasih saka dulu aku juga accident dah batai dulu lahai keluar kehenu aja ini angge sosa nang kalau sih mi ama tom han tadi election aprang ke wang porong meeting batai nang dopo dak ke alam dogin ningge kang po to ne tum yong si non sarkar sulilu pulon teh di angge ali kami ahok netum nang klaim piji kijunalang tami nang klaim piji wanji lakaren tami matanang ne netum nang klaim piji ninje kang po afit alang tum hadi election hadat pan metang ang hoi sing rap lup lonte laha towar alam lang alam karen alam ta tini datiti non pu nil tum rong kep rong prinia rat tum kisung dak নিৰ্বাচনৰ সময়ত নেতাসকলে আহি ভোট প্ৰাৰ্থনা কৰাৰ সময়ত মালংচ এলেকা উন্নয়নৰ বাবে অমুকটো দিম তমুকটো দিম বুলি ক'ব, কিন্তু নিৰ্বাচনত বিজয়ী হৈ নিজৰ পদবীৰ শাসনত অধিষ্ঠিত হোৱাৰ পিছত সকলোবোৰ পাহৰি যায়। এতিয়া অঞ্চলটোৰ ৰাইজৰ নাই ভাল পথ, নাই সুচল বিজুলী ব্যৱস্থা আৰু নাই বিশুদ্ধ পানী যোগান ব্যৱস্থা। হয়, মালংচবাসীয়ে ঠিকেই কৈছে। চহৰৰ গাতে লগা অঞ্চলত এই গতি কেৱল মালংচৰ নহয়, মেইনটিলা মেনচিং টিছগাঁও, মাটিপুঙৰ ৰং মাৰ্জং, হৰিলাল বস্তিৰ কাকতি ৰংহাং, মেনচিং ৰংহাং আদি গাঁৱলৈ যোৱা পথৰো দশা একেই। এজাক প্ৰবল বৰষুণ হ'লেই লুথুৰি পিঠাৰ দৰে হৈ পৰে। পথটোৰে নিশা বজাৰ সমাৰ কৰি সামগ্ৰী নিজৰ ঘৰলৈ লৈ যাবলৈ বুলি ভাড়াত অটো ৰিক্সাও যাব নোখোজে। এনে অৱস্থাত হাহাকাৰ হ'বলগীয়া হয় ৰাইজ। আৰজি পথ শীঘ্ৰে হ'ব মেৰামতি, বিশুদ্ধ খোৱাপানী যোগান ব্যৱস্থা হ'ব। এইদৰে ক'লে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ উচ্চ শিক্ষাৰ দায়িত্ব পদত থকা কাৰ্যবাহী সদস্য তথা সৰুপথাৰ সমষ্টিৰ জনপ্ৰতিনিধি জগত সিং ইংটিয়ে। হয়, দেওবাৰ বুলিও এনে হাত সাৱটি বহি থকা নাই কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে। সমষ্টিবাসীক লৈ গৃহ সমষ্টি সৰু পথাৰত
বাসভৱনত থাকিও ব্যস্ত হৈ আছে। নিৰ্বাচনত বিজয়ী হৈ কাৰ্যবাহী সদস্য পদত অধিষ্ঠিত হ'ল যদিও আনৰ দৰে পাহৰি যোৱা নাই সমষ্টিৰ দুখীয়া জনগণক। নিজৰ বাসভৱনত সভা অনুষ্ঠিত কৰি কাৰ্যবাহী সদস্যগৰাকীয়ে সমষ্টিবাসী ৰাইজক কিছুমান সামগ্ৰী বিতৰণ কৰাৰ লগতে অনাগত দিনবোৰত আহিবলগীয়া বিভিন্ন চৰকাৰী কাৰ্যসূচী তথা আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত বিভিন্ন দিহা পৰামৰ্শ কৰে সমষ্টিৰ বিজেপি কমিটিৰ বিষয়ববীয়াসকলৰ সৈতে। কাৰ্যবাহী সদস্য ইংটিয়ে আহিবলগীয়া দিনবোৰত ৰাইজৰ বাবে অহা সুবিধা, ৰাইজৰ ওচৰ চপাই সমবিৰতিৰ ব্যৱস্থা কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সৰুপথাৰ ৰাইজক। উল্লেখ্য, সভাত ভিডিচি অধ্যক্ষ ৰিচ সিং নাৰ, সোণাৰাম সিং নাৰ আৰু নাচিং ৰংহাং প্ৰমুখ্যে স্থানীয় বিজেপি কমিটিৰ সদস্য তথা কৰ্মী আৰু সমষ্টিৰ ৰাইজ উপস্থিত থাকে। আনন্দ টেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। ডিফু চহৰস্থিত ৰংথিয়াং ফেষ্ট 2017 সামৰণি অনুষ্ঠান নহল সুখদায়ক। নিশা হঠাতে হোৱা অনাবতৰীয়া কাতিমহীয়া ধুমুহা বৰষুণে পণ্ড কৰি পেলালে এই উৎসৱ অনুষ্ঠান। যোৱা নিশা অমংগলীয়া ধুমুহা বৰষুণৰ ফলত আজি পুৱা নিমাওমাও হৈ পৰিল চেৰহংকোপ। হয়, নিশা হঠাতে হোৱা অমংগলীয়া ধুমুহা বৰষুণে সকলো উৎসৱৰ আনন্দ একেবাৰে পণ্ড কৰি পেলালে। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ গাঁও হিচাপে ৰংথিয়াং ফেষ্ট 2017 সামৰণি অনুষ্ঠানত VIP আৰু সুৰক্ষা কৰ্মীৰে গিজগিজাই আছিল উৎসৱ উদযাপনৰ থলী। অনুষ্ঠান আৰম্ভণি হৈছিলহে কালৰ ৰূপ ধাৰণ কৰি আহিল অমংগলীয়া ধুমুহা বৰষুণজাকে সকলো উলট পালট কৰি দিলে। ধুমুহা বৰষুণত পেণ্ডেল উৰিল, কাষে কাষে দিয়া দোকানৰ চাল উৰিল। উৎসৱ উদযাপনৰ বহল ক্ষেত্ৰখন বোকা মাটিৰে ভৰি পৰিল। শেষত বন্ধ কৰিবলগীয়া হ'ল ৰংথিয়াং ফেষ্ট 2017 সামৰণি অনুষ্ঠান। নিমিষতে নিমামাও হৈ পৰিল ৰংথিয়াং ফেষ্ট 2017 অনুষ্ঠানৰ মঞ্চ চেৰহংকোপ। উল্লেখ্য, আলোকৰ উৎসৱ দীপাৱলীৰ সমান্তৰালভাৱে যোৱা 19 অক্টোবৰৰ পৰা আৰম্ভ হৈছিল এই ৰংথিয়াং ফেষ্ট 2017। যথেষ্ট উৎসাহপূৰ্ণভাৱে আৰম্ভ হোৱা অনুষ্ঠান 21 অক্টোবৰৰ দিনা আহুকালভাৱে সামৰণি কৰিবলগীয়া হয়। কাৰ্বি আংলঙৰ এখন চৰকাৰী কাৰ্যালয়টোত বিষয়া কৰ্মচাৰীৰে দিনটো উমাল হৈ থাকে। কিন্তু কাৰ্যালয়ৰ সন্মুখত আঁৰি দিয়া ছাইনবোৰ্ডখন চাই কাৰোৰে সাধ্য নাই তপৰাই ক'বলৈ যে এইখন কিহৰনো ছাইনবোৰ্ড, কিয়নো গছ এডালত লাগি থকা এই ছাইনবোৰ্ডৰ নামত এচটা টিন পাতহে। ক'ত আছে এনে বিস্ময়কৰ কাৰ্যালয়, চাওঁ আহক এই বিশেষ ৰিপৰ্ট। কাৰ্বি আংলঙৰ এইখন বিশেষ চৰকাৰী কাৰ্যালয় আছে লাংহিনত। হাওৰাঘাট বিধানসভাৰ লাংহিন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংহিনতে আছে নামহীন ছাইনবোৰ্ড থকা কাৰ্যালয়। আঁৰি থৈছে গছ এডালত। নামহীন ছাইনবোৰ্ডখনকে ধৰি ৰাখিব পৰাকৈ খুঁটি দুডালৰো অৱস্থা কাহিল। সেয়েহে ধেজা দিয়াৰ প্ৰয়োজন হ'ল ছাইনবোৰ্ডখন। আৰু এই চৰকাৰী বিভাগটোৰ নাম জানিলে বিস্ময়ত জিলাখনৰ বিভিন্ন সংবাদ আদি ভূৰখা মহলৰ চকু কপালত উঠিব। যিখন বিয়াগুম বিভাগটোত কোটি কোটি টকা আত্মহাত অথবা হৰলুকি হোৱাৰ কথাবোৰ জিলাকে ধৰি ৰাজ্যৰ বিভিন্ন সংবাদ মাধ্যমত সততে শিৰোনাম দখল হৈ থাকে। বিভাগটো হৈছে অতিৰিক্ত মুখ্য অভিযন্তা, জলসিঞ্চন বিভাগ, জোন 4, কাৰ্বি আংলং জিলাৰ অধীনস্থ লাংহিন জলসিঞ্চন বিভাগ। হয়, আমাৰ কাৰ্বি আংলং মুলুকত এনেদৰেও চলি থাকে চৰকাৰী বিভাগ। কৰবাত যদি বিষয়া কৰ্মচাৰীৰে গিজগিজাই থকা এখন কাৰ্যালয় হোৱা স্বত্তেও কাৰ্যালয়খনৰ পৰিচয় দিয়া ছাইনবোৰ্ড এখনো নাথাকে। কৰবাত আকৌ কেৱল ছাইনবোৰ্ডখন জিলিকি থাকে, চৰকাৰী কাৰ্যালয়ৰ কোনো অস্তিত্ব নাথাকে। আনকি মাহটোত দীৰ্ঘদিন ধৰি উপস্থিত নাথাকে বিষয়া কৰ্মচাৰী। পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছোঁ চমু বাণিজ্যিক বিৰতি। Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017.
you will get permanent L'Oreal hair straightening and hair smoothing at rupees 2,500 to rupees 3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sahanage normal facial only rupees 1,190. Girls, hurry up, the offer is limited. Rupsana Boro Revealing Beauty Parlor RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flags, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। এতিয়া আহিছো পৰৱৰ্তী অংশলে। দেনগাঁৱত পথ দুৰ্ঘটনা। ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত দেনগাঁও সমীপৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। AS01 AH8547 নম্বৰৰ মাৰুতি কাৰখনে AS01 AD9354 নম্বৰৰ বাইকক খুন্দিয়াই দিয়াৰ ফলতে ঘটে এই ঘটনা। জানিব পৰা মতে মাৰুতিখনৰ চালক পুলাম শৰ্মায়ে বাইকখনক খুন্দিয়াৰ ফলত বাইক আৰোহী চিমন হৰৰ বাইকেৰে সৈতে পৰি যায় আৰু গুৰুতৰভাৱে আহত চিমনক প্ৰত্যক্ষদৰ্শী ৰাইজে ততাতয়াকৈ নি ডকমকা স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱায়। গুৰুতৰভাৱে আহত চিমন এই বাতৰি লিখা পৰলৈকে স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসাধীন হৈ আছে। ৰবিন বেৰ ৰিপৰ্ট কাট নিউজ। অসমৰ বিভিন্ন জিলাত থকা যুৱক যুৱতীৰ মাজত নৃত্যৰ প্ৰতি আকৰ্ষণ জন্মাবলৈ লোৱা প্ৰচেষ্টাৰ ফলস্বৰূপে ব্ৰহ্মপুত্ৰ কালচাৰেল ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক শিল্পিকা বৰদলৈয়ে এদিনীয়া নৃত্য কৰ্মশালাত যোগদান কৰি নৃত্যৰ সন্দৰ্ভত যুৱক যুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰে। সকলো কাৰ্যতে এক নতুনত্ব আৰু এটা নিৰ্দিষ্ট শৈলীক ভিত্তি কৰি আগবাঢ়িলে সেই কাৰ্যত নিঃসন্দেহে অতি মজবুত হোৱাৰ সম্ভাৱনা থাকে প্ৰবল। হয়, নৃত্যৰ ক্ষেত্ৰত একঘেয়ামী হোৱাৰ বিপৰীতে এক নতুন গতি দিয়াৰ প্ৰয়াসেৰে চেণ্টাৰ ফৰ কাৰ্বি ষ্টাডিজৰ উদ্যোগত ৰাংচিনা চাৰ্পো কালচাৰেল হলত অনুষ্ঠিত হয় এক নৃত্য কৰ্মশালা। শুকুৰবাৰে পুৱা প্ৰায় 11 বজাৰ পৰা অনুষ্ঠিত নৃত্য কৰ্মশালাত চেণ্টাৰ ফৰ কাৰ্বি ষ্টাডিজৰ সঞ্চালক ধৰম সিং তেৰণীয়ে যোগদান কৰে। গুৱাহাটী ব্ৰহ্মপুত্ৰ কালচাৰেল ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক শিল্পিকা বৰদলৈয়ে কয় যে আমাৰ হেড অফিচটো গুৱাহাটীত আছে, কিন্তু এই ট্ৰেইনিং এই পাৰফৰ্মিং আৰ্টছৰ গ্ৰুপটো আমি যোৰহাটত কৰিম। চ' সেই তাৰ কাৰণে মই বেলেগ বেলেগ জেগাত ল'ৰা ছোৱালী অডিশ্যনছ কৰি আছোঁ। চ' এই চিলেকশ্যনৰ কামটোৰ কাৰণে
মাজুলীত জুলাই মাহত আমি এটা কৰ্মশালা কৰিলোঁ অসমৰ বেলেগ বেলেগ অঞ্চলৰ পৰা ল'ৰা ছোৱালী আহিলে তাৰ পৰা 6টামান ল'ৰা ছোৱালী আমি চিলেক্ট কৰিলোঁ এতিয়া কিছু অঞ্চলত যিখিনি কমিউনিটি অহা নাছিলে সেই কমিউনিটিখিনিক লগ কৰিছোঁ যাতে তেওঁলোকৰ যিখিনি প্ৰতিভা আছে আৰু আমি এনেকুৱা আমাৰ লক্ষ্যটো হৈছে যে এনেকুৱা ল'ৰা ছোৱালী আমি গোটাব বিচাৰোঁ যি অকণমান গাঁৱলীয়া অঞ্চলৰ হয় আৰু যাৰ প্ৰতিভা আছে কিন্তু সেই প্ৰতিভাখিনি তেওঁলোকে এটা মঞ্চ পোৱা নাই চ' সেই মঞ্চটো আমি তেওঁলোকক দিব বিচাৰিছোঁ উল্লেখ্য আজি অনুষ্ঠিত এই নৃত্য কৰ্মশালাত দুগৰাকী লোকক যোৰহাটত অনুষ্ঠিত হ'বলগীয়া ফিজিকেল থিয়েটাৰৰ কৰ্মশালাত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত কৰা বুলিও নৃত্য প্ৰশিক্ষক শিল্পিকা বৰদলৈয়ে সাংবাদিকৰ আগত ব্যক্ত কৰে আৰু যোৰহাটৰ সেই প্ৰশিক্ষণত নিৰ্বাচিত হ'লে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্যানুষ্ঠানসমূহত ভাগ ল'বলৈ সুযোগ পোৱাৰ কথাও ব্যক্ত কৰে প্ৰশিক্ষকগৰাকীয়ে ৰাতিছ ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পশ্চিম তাৰাবাছত উঠিছে মাছৰ উজান আজিৰ তাৰিখত মাছৰ চাৰিওফালে মাছৰ আকালৰ দিনতো 22 অক্টোবৰৰ দিনা এঘৰৰ চেপাত উঠিল একেবাৰতে 6 কেজি ওজনৰ পুঠি খলিহনা আদি ভিন্ন তৰহৰ মাছ খেতি পথাৰৰ জানৰ মুখত পাতি দিয়া চেপাত উঠিল মাছ স্বাভাৱিকতে শাৰদীয় দুৰ্গা পূজা আহিলে শেহতীয়া এজাক বৰষুণত এইদৰে উঠে মাছৰ উজান কিন্তু তাৰাবাসাত দুৰ্গা পূজাৰ বতৰত নহয় দীপাৱলীৰ বতৰতে উঠিল মাছৰ উজান হয়তো আজিৰ পৃথিৱীত মানুহৰ লগে লগে গাঁও এলেকাৰ মাছলৈকো ভালদৰে চুইছে গোলকীকৰণ বতাহ সেয়ে মাছৰো আহিছে নেকি স্বভাৱজাত পৰিৱৰ্তন ভাৰত চৰকাৰৰ অধীনস্থ নেহেৰু যুৱক কেন্দ্ৰৰ উদ্যোগত আজি 22 অক্টোবৰৰ পৰা আৰম্ভ হ'ল ব্লক পৰ্যায়ৰ খেল অহা 25 অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া ফুটবল খেলখনত ডিফুস্থিত নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু হাঞ্জালাংছ ইউথ ক্লাবৰ সহযোগত বুকাজান ব্লক উন্নয়ন খণ্ড এলেকাৰ হাঞ্জালাংছৰ লংচাৰ্পো ক্ষেত্ৰত অনুষ্ঠিত হৈছে শুভাৰম্ভণি খেলৰ উপলক্ষে অনুষ্ঠিত সভাত হাঞ্জালাংছ ইউথ ক্লাবৰ সভাপতি হাৰসিং বেৰ পৌৰোহিত্যত অনুষ্ঠিত হয় আৰু সভাত যোগদান দিয়া অতিথিসকলৰ পৰিচয় দাঙি ধৰে সম্পাদক সঞ্জয় টিছয় আৰম্ভণি খেলখন উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক বেঞ্জামিন সিংনাৰে আজিৰ উদ্বোধনী খেলত বুকাজান ব্লক উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰজান বুকাজান সৰুপথাৰ দেওপানীৰ কেইবাটাও ক্লাবে অংশগ্ৰহণ কৰে প্ৰথম দিনা অনুষ্ঠিত ফুটবল ভলিবল আৰু এথলেটিক্স আদি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে উৎসাহী যুৱক যুৱতীসকলে আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চয়তাই বিদায় লৈছো ধন্যবাদ